আইয়া আহি গেল কি আহি গেল? গাঁৱে ভূঞে চহৰে নগৰে ওয়েলকাম মাই ইউটিউব চেনেল এছ ব্ৰেকফেল। আমি আজি গৈ আছোঁ তেলচুৰাক লগ কৰিবলৈ। আহি পালোঁ দাৰকুচি চক। দাৰকুচি আহি পালোঁ। আমি শীঘ্ৰেই তেলচুৰাৰ ঘৰ পামহি আৰু আপোনালোক চাই আছে মোৰ ইউটিউব চেনেল এছ ব্ৰেকফেল। এই আমি দাৰকুচি পাৰ হ'লোঁ। তেলচুৰাৰ ঘৰ পালোহি। অকণমান তেলচুৰাৰ কাৰণে কিবা অলপ ল'লোঁ। সৰু ল'ৰা ভাল পাব। ইয়াত আহি দাদা এজনক সুধিলোঁ, দাদাজনে দেখুৱাই দিলে ঘৰটো। অকণমান আগবাঢ়ি যায় দোকানখনৰ পৰা অলপ কিবা লৈ আহিলোঁ। এতিয়া তেলচুৰাৰ ঘৰ অপেক্ষা কৰক। ক'ত যাবা নেকি? এতিয়া তেলচুৰা চাইকেল চলাই আছে। কি হ'ব? সেইটো নহয়। তেলচুৰা চাইকেল চলাই আছে, মানে ৰাস্তাৰ সন্মুখতে লাগ পাই গ'লো। তেলচুৰা চাইকেল চলাই আছে তেওঁ। চাইকেল পালোঁ বাটতে। আমি তেওঁৰ ঘৰৰ ভিতৰলৈ যাই আছোঁ। আমাক বহিবৰ কাৰণে চেয়াৰ দিছে। ঘৰ বনাই আছ নেকি? এক্সাম চলি আছে নেকি? ন এক্সাম চলি আছে চাগে ন? আমি তেওঁৰ ভিডিঅ' চাই খুব ভাল পাওঁ। আমাৰ কণ ভাইটি ভণ্টিবিলাকেও তাৰমানে খুব আনন্দিত হয় আৰু ভিডিঅ' চাই। যিয়ে নহওক, আজি আমি তেলচুৰা কাষতে লগ পাই খুবেই সুখী হৈছোঁ। তেওঁৰ ঘৰত আহি বহিব পাৰিছোঁ। ভাল লাগিছে মনটো। তেওঁৰ এক্সাম আছিলে, এক্সাম সেইকাৰণে আমি অকণমান লেটকৈ আহিলোঁ। যিয়ে নহওক, আমি সেই ৰঙিয়াৰ পৰা তেলচুৰাৰ ঘৰলৈকে আহিলোঁ। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল এছ ব্ৰেকফেল। কি ক'ব? আপোনালোকে মোক যেনেকৈ মৰম দিছে আৰু দাদাকেইটাকো আপোনালোকে মৰম বা আশীৰ্বাদ দিব। আৰু দাদাৰ চেনেলটো ভিডিঅ'বোৰ চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো তুমি এই অভিনয় জগতখনত তাৰমানে কিয় গ'লা? নিজৰ মনোবলত গ'লা নে আন কোনোবাই জোৰ দিয়া হৈছিল অভিনয় জগতখন যদি গ'লা? মোক সুবেন আৰু জিতেন মাষ্টৰে মানে এটা সাগৰিকা আৰু মই এনেই এটা ভিডিঅ' বনাইছিলোঁ সাগৰিকা আৰু মোৰ লগত, আৰু সেইটো ভিডিঅ' ফেচবুকত দিয়া গ'ল আৰু সেইটো ইউটিউবত দিয়া নাছিল। ফেচবুকত যেতিয়া ভাইৰেল হ'ল, ইউটিউবত গ'ল সেইটো ভিডিঅ'। তাৰপিছত তেনেকুৱা ভাইৰেল হ'ল। তাৰপিছত এইটো মনোবলটো আগবাঢ়ি গ'ল, তাৰপিছত তাৰমানে ভিডিঅ'ৰ ফালে আগবঢ়া গ'ল। ঠিক আছে, আমি জানিব পাৰিলোঁ তেলচুৰা কেনেকৈ আমাৰ মাজত তাৰমানে উৎফুল্লিত হৈ আছে, কেনেকৈ আগবাঢ়ি গ'ল সেইখিনি কথা আমি গম পালোঁ। তেওঁ কোন ক্লাছত পঢ়িছে তুমি? ক্লাছ 6। তেওঁৰ ভৱিষ্যত সুকামনা কৰিলোঁ। তেওঁ যেনে ভৱিষ্যত আৰু আগুৱাই যাব পাৰে, তাৰে কামনাৰে আমি সেই কামনা আমি আশা কৰিলোঁ। মেইনলি এটা কথা কি, আমি তোমাৰ ঘৰত বহুতে বাইক লৈ আহে, মাৰুতি লৈ আহে। আমি কিন্তু অকণমান ব্যতিক্ৰমত আহিছোঁ। আমি ব্যতিক্ৰমটো কি দেখা পাইছোঁ বোধহয়, আমি ই ৰিক্সা লৈ আহিছোঁ। যিয়ে নহওক, মোৰ এটি গান আছে, গানটো ই ৰিক্সাক লৈ গাৱা হৈছিল। তুমি চাইছানে গম পোৱা নাই? তুমি চালে গম পাবা। ই ৰিক্সা বেটাৰী গাড়ী লৈ বুলি কৈ এটা গান আছে, এছ ব্ৰেকফেলত পাব। বেটাৰী গাড়ী লৈ আহিবি বুলি এটা গান আছে। মোৰ এছ ব্ৰেকফেল চেনেল আছে, মোৰ নিজা গান হয়। আপোনালোকে চাব, তুমি চাবা। আচলতে আমাৰ অভিনয় জগতখনত সকলোৱে তোমাক তেলচুৰা বুলি জানে। আচলতে তোমাৰ আচল নামটো হয়তো বহুতেই নাজানে, বিশেষকৈ ময়ো নাজানো। তোমাৰ আচল নামটো ক'ব নেকি? নমস্কাৰ, মোৰ নাম কৰণ ডেকা। কৰণ ডেকা। শুনি ভাল লাগিল। আমি আচলতে তেওঁৰ আচল নামটো জনা নাছিলোঁ, আজি গম পালোঁ তেওঁৰ আচল নামটো কৰণ ডেকা। আৰু আপোনালোকেও গম পালে যে তেলচুৰা ল'ৰাজনৰ আচল নাম কি। ইমান কম বয়সত ইমান আগলৈ আগবাঢ়ি যোৱা এই কণমানি ল'ৰাটিৰ আচল নাম কি, এইখিনিতে খুব মন কৰিবলৈ কথা। আমি তেলচুৰা বুলিয়ে জানো, মন কৰিবলৈ কথা যে আমি তেওঁৰ আচল নামটো আজিলৈকে গম পোৱা নাই। আজি গম পালোঁ যে তেওঁৰ আচল নামটো কৰণ ডেকা। আমি এতিয়া বৰ্তমান যাইছোঁ সাগৰিকাৰ ঘৰত। সাগৰিকা স্কুলৰ পৰা আহিছে, ভাত খাইছে বোলে। আমি ইয়াত বহিলোঁ। পৰিৱেশ
তেলচৰাৰ লগতে সাগৰিকাকো লগ পালোঁ একেলগে। তেওঁ আমাৰ এই অভিনয় জগতখনত খুব উত্তীৰ্ণ হৈছে, খুব আগবাঢ়ি গৈ আছে। আমি তেওঁৰ ভিডিঅ'বিলাক চাই ভাল পাওঁ আৰু আমি লাইক কমেণ্ট কৰোঁ। যিয়ে নহওক, আৰু আমিও তেওঁলোকক আজি লগ কৰিব আহিলোঁ। তেলচৰাৰ লগতে সাগৰিকা লগ পালোঁ, খুব ভাল লাগিল। কি ক'ব? আপোনালোকে দাদা চেনেলৰ ভিডিঅ'বোৰ চাব, লাইক কৰিব, কমেণ্ট কৰিব, লগতে নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি দিব। আমি আহোঁ হা। আমাৰ একদম ৰঙিয়াৰ পৰা আহিছোঁ। আমি আহিছিলোঁ বেলেগ এটা কামত আহিছিলোঁ, একেলগে ইয়াতে পূজাৰ টাৰ্গেট আহিছিলোঁ আৰু আমাৰ চেনেল চাবি আছে। এতিয়া আমি